সকলোকে মৰিগাঁও জিলা দিৱসৰ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জনাইছোঁ। তো মানে কি হ'ল, মৰিগাঁও জিলা দিৱসটো অলৰেডি শেষ হ'লে কাৰ্যসূচী। তো এই ভিডিঅ'টো একদিন পিছত চাই এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আহক থোৰতে জানি লওঁ মৰিগাঁও জিলাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা জানি লওঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে। চাই থাকক, শেষলৈকে চাব। নমস্কাৰ, মই ৰিকিপ। আমাৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱসখন পালন কৰিছে। তো মৰিগাঁও জিলাখন এটা সময়ত নগাঁও জিলাৰ অধীনত অন্তৰ্ভুক্ত আছিল আৰু পিছত 1989 চনত মৰিগাঁও জিলাখন এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়। তো মৰিগাঁও জিলাৰ জনসংখ্যাৰ কথা যদি কয়, 2011 চনৰ যি লোকপিয়ল লোকপিয়লৰ মতে প্ৰায় মোটামুটি 10 লাখ জনসংখ্যা মৰিগাঁও জিলাত আছে। আৰু ইয়াৰ চাৰিসীমাৰ কথা যদি কয়, ইয়াৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, পূবে নগাঁও জিলা, দক্ষিণে কাৰ্বি আংলং আৰু পশ্চিমে আছে আপোনাৰ কামৰূপ মহানগৰ জিলা। আছিল আমাৰ মৰিগাঁও জিলাৰ চাৰিসীমা। তো বেলেগ জিলাৰ নিচিনা আমাৰ মৰিগাঁও জিলাটো এখন উন্নত জিলা বুলি আমি কওঁ, গৌৰৱ অনুভৱ কৰোঁ। যদি আপুনি চাই পোনপ্ৰথমতে যি ঐতিহাসিক আমাৰ যি জোনবিল মেলা, কেৱল অসমতে নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত এই জাগিৰোডতে অনুষ্ঠিত হৈ এখন জোনবিল মেলা, য'ত বিনিময় প্ৰথা এতিয়াও চলি আছে। ইয়াৰ পিছতে যদি আপুনি অৰ্থনৈতিকভাৱে চাই, আমাৰ জাগিৰোডত যি এছিয়াৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰ আমাৰ জাগিৰোডতে আছে। আপুনি যদি মায়ঙৰ পিনে চাই, মায়ঙৰ যি ব্লেক মিউজিক কলা যাদুৰ বিষয়ে গোটেই পৃথিৱী বিখ্যাত মায়ঙৰ যাদু। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বস্তু, বিভিন্ন ধৰণৰ কাহিনী, বিভিন্ন ধৰণৰ ঐতিহাসিক ঘটনা আমাৰ মৰিগাঁও জিলাৰ লগত জড়িত হৈ আছে। তাৰোপৰি বৰ্তমান সময়ত যি টাটা ছেমিকণ্ডাক্টৰ ২৭,০০০ কোটি টকা যি প্ৰকল্প টাটা ছেমিকণ্ডাক্টৰ আমাৰ এই জাগিৰোডত স্থাপন হ'বলৈ গৈ আছে। আৰু এই জাগিৰোডত এই টাটা ছেমিকণ্ডাক্টৰে এক নতুন নৱপ্ৰজন্মৰ বাবে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰে প্ৰায় প্ৰত্যক্ষ বা পৰোক্ষভাৱে ২৭,০০০ যুৱক যুৱতীক ইয়াত নিযুক্তি দিব। বিৰাট এটা ডাঙৰ খবৰ আমাৰ মৰিগাঁও জিলাৰ বাবে বা জাগিৰোডবাসীৰ কাৰণে। তো এইখিনিত আৰু এটা কথা কৈ দিওঁ যে মৰিগাঁও জিলাত দুখনকৈ সমজিলা গঠন কৰা হৈছে বৰ্তমান সময়ত। আপোনালোকে নিশ্চয় গম পায়, আমাৰ জাগিৰোডতো এখন সমজিলা গঠন কৰা হৈছে আৰু এটা হৈছে লাহৰীঘাট। এই দুটাক মৰিগাঁও জিলাৰ ভিতৰত সমজিলা হিচাপে গুৰুত্ব দিয়া হৈছে। এই সমজিলাতে আপোনালোকে বিভিন্ন ধৰণৰ কামবোৰ কৰিব পাৰিব। আচলতে মৰিগাঁও যোৱাৰ প্ৰয়োজন নোহোৱাকৈ জাগিৰোড সমজিলা কাৰ্যালয় বা লাহৰীঘাট সমজিলা কাৰ্যালয়ত বিভিন্ন ধৰণৰ কাম কাজবোৰ আপোনালোকে অফিচ আদালতে ইয়াতে কাম কাজ কৰিব পাৰিব। তো এতিয়া আহোঁ মূল বিষয়লৈ, যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো 14 আৰু 15 অক্টোবৰত মৰিগাঁও জিলা দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হৈছে। তো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে এই জিলা দিৱসখন পালন কৰিবলৈ লোৱা হৈছিল। আৰু এই জিলা দিৱসৰ প্ৰথম দিনাৰ পুৱাৰ কাৰ্যসূচী আছিল পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হৈছিল এই জিলা দিৱসৰ কাৰ্যসূচী। আৰু সমাপ্তি হৈছিল জুবিন গাৰ্গৰ যি সাংস্কৃতিক সন্ধিয়াৰ জৰিয়তেই মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচী সফল সমাপ্তি হৈছিলে। আৰু যদি বিভিন্ন কাৰ্যসূচী আপোনালোকে চাই, পুৱাৰ ভাগত প্ৰথম দিনাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী, ৰাকেশ বেদীৰ নাট প্ৰচাৰ, ইয়াৰ উপৰি চাৰণ বিলৰ পাৰত কবি সন্মিলন, মহিলাৰ প্ৰীতি ফুটবল খেল, আৰু শেষৰ যি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিলে নিশা জুবিন গাৰ্গৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ দ্বাৰাই যি মৰিগাঁও জিলাৰ কাৰ্যসূচী আছিল, মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচীৰ সমাপ্তি হৈছিলে। তো এইবাৰৰ জিলা দিৱসৰ যি মূল বিষয়বস্তু আছিল সেয়া আছিলে জিলিকিব লুইতৰে বাৰ শীৰ্ষক বিষয়বস্তুলৈ এইবাৰৰ জিলা দিৱস আয়োজন কৰা হৈছিলে। আৰু ইয়াৰ আঁৰৰ যিগৰাকী মূল ব্যক্তি আছে সেয়া হৈছে আমাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। তেখেতৰ নেতৃত্বতেই গোটেইখিনি কাম সম্পূৰ্ণ হৈছিল। তো আজিৰ ভিডিঅ' এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ফেচবুকত চাই আছে এতিয়ালৈকে ফ'ল' কৰা নাই, দেন প্লিজ ফ'ল' এটা কৰি দিব। আমি আগৰ পৰাই কৈ আছোঁ, যিহেতু আমি মধ্য অসমৰ পৰা বিলং কৰোঁ, বিভিন্ন মধ্য অসমৰ মৰিগাঁও জিলাৰ মৰিগাঁও জাগিৰোড নিলি অঞ্চলত বিভিন্ন ধৰণৰ ভাল কণ্টেণ্টৰ ওপৰত এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। চ' যদি এতিয়ালৈকে ফ'ল' কৰা নাই, প্লিজ ফ'ল' এটা কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।